নমস্কাৰ বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। বন্ধু-বান্ধৱীসকল, কিডনী বা বৃক্ক আমাৰ শৰীৰৰ অতি আৱশ্যকীয় অংগ। কিডনীয়ে আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰাৰ লগতে শৰীৰৰ পৰা বিষাক্ত পদাৰ্থবোৰ প্ৰস্ৰাৱৰ মাধ্যমেৰে বাহিৰ কৰি দিয়ে। কিডনীয়ে এদিনত প্ৰায় 200 লিটাৰ তেজ পৰিষ্কাৰ কৰে। মানুহৰ শৰীৰত থকা তেজৰ পৰিমাণ হৈছে প্ৰায় 4 পৰা 5 লিটাৰ। গতিকে কিডনীয়ে একেইখিনি তেজকে বহুতবাৰ পৰিষ্কাৰ কৰে। কিডনীয়ে দেহত থকা সকলো তৰল পদাৰ্থ নিয়ন্ত্ৰণ কৰে, লগতে ব্লাড প্ৰেছাৰ কণ্ট্ৰোল কৰে। আজি আমি এনেকুৱা কেইটামান খাদ্যৰ কথা ক'ম, যাৰ দ্বাৰা কিডনীৰ কাৰ্যক্ষমতা ঠিক হৈ থাকে, লগতে কিডনী ফেইল আৰু কিডনী ষ্টোন আদিৰ পৰাও হাত সাৰি থাকিব পাৰি। এটা কথা মনত ৰাখিব লাগে যে কিডনী প্ৰব্লেম হ'লে ছডিয়াম, পটাছিয়াম বেছিকৈ থকা খাদ্য পৰিহাৰ কৰিব লাগে। নম্বৰ 1, দুপৰ টেঙা। দুপৰ টেঙাত থকা চাইট্ৰিক এচিডে কিডনীত হোৱা পাথৰ গলোৱাত সহায় কৰে আৰু কিডনীত পাথৰ জমা হ'বলৈ নিদিয়ে। কিন্তু কিডনীৰ পাথৰৰ বাহিৰে বেলেগ বেমাৰ হ'লে ইয়াক ব্যৱহাৰ কৰিব নালাগে। নম্বৰ 2, ফুলকবি। ফুলকবি বহু পোষক পদাৰ্থৰে ভৰপূৰ। ফুলকবিত ভিটামিন চি, ভিটামিন কে আৰু ভিটামিন বি পোৱা যায়, যি কিডনীৰ কাৰণে অতি প্ৰয়োজনীয়। নম্বৰ 3, বন্ধাকবি। বন্ধাকবিত ফাইবাৰ, ভিটামিন আৰু মিনাৰেল পোৱা যায়। নম্বৰ 4, পিঁয়াজ। পিঁয়াজত থকা ভিটামিন বি আৰু ভিটামিন চি, মেংগানিজ আৰু ফাইবাৰ পেটৰ ডাইজেষ্টিভ চিষ্টেম ঠিক কৰি ৰাখে, লগতে কিডনী হেল্ডি কৰি ৰাখে। নম্বৰ 5, আনাৰস। বিভিন্ন টেঙা ফলত যেনে কমলা বা কল আদিত প্ৰচুৰ পৰিমাণে পটাছিয়াম থাকে। কিডনী প্ৰব্লেম হ'লে ছডিয়াম, পটাছিয়াম আদি কমকৈ থকা খাদ্য খাব লাগে। কিন্তু আনাৰসত পটাছিয়াম কম পৰিমাণে থাকে, যি কিডনীৰ কাৰণে অতি উপকাৰী। নম্বৰ 6, আপেল। আপেলত থকা ভিটামিন, মিনাৰেল আৰু ফাইবাৰ কিডনীৰ কাৰণে বহু উপকাৰী হয়। কিডনীৰ বেমাৰৰ কাৰণে কিছুমান সাৱধানতা অৱলম্বন কৰিব লাগে। খাদ্যত নিমখ কমাই ব্যৱহাৰ কৰিব লাগে বা পাৰিলে নিমখ খাব নালাগে। কল, কমলা খাব নালাগে, তাৰ সলনি আপেল বা বেৰী খাব লাগে। গাখীৰ কমকৈ খাব লাগে। চীজ, বাটাৰ আদি খাব নালাগে। কোনো ড্ৰাই ফ্ৰুট খাব নালাগে। প্ৰটিন থকা খাদ্য যেনে মাছ, মাংস আদি খাব লাগে। এইখিনি সাৱধানতা মানি চলিলেই আপোনাৰ কিডনী হেল্ডি হৈ থাকিব। আশা কৰোঁ ভিডিঅ'টোৰ পৰা নিশ্চয় উপকৃত হ'ব। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই এণ্ড টেক